সন্ধিয়াৰ পৰা আৰম্ভ কৰোঁ কিয় কাৰণে দিনত সময় পোৱা নাছিলোঁতো চ' বলক গাইজ ভিডিঅ'টো চাই থাকক চাই থাকক ভিডিঅ'টো আধা ঘণ্টা হ'ল গাইজ গম পাই অ' গাইজ এইটো দেখিছেনে পিঁয়াজৰ ভিতৰত দিল মোৰ আহি গ'ল ম'ম' মোৰ ম'ম' এয়া এখন প্লেটেৰে নাতে ইমান গুৰুত্ব সহকাৰে যদি পঢ়া শুনা কৰিলে হয় এইকেইটা আমাৰ IAS অফিচাৰ হ'ল হয় IAS ACS অফিচাৰ হ'ল হয় নমস্কাৰ ৰাইজ তো দিনত সময় পোৱা নাছিলোঁ ভিডিঅ'টো আজি সন্ধিয়াৰ পৰা আৰম্ভ কৰোঁ তো আজি আমি ছট পূজাৰ উপলক্ষে ওলাই আহিছোঁ সন্ধিয়া তো সন্ধিয়া নদীৰ ঘাটত গৈছিলোঁ কিন্তু ভিডিঅ' বনাব নোৱাৰিলোঁ যিহেতু বিশেষ প্ৰব্লেম আছিলে তো সেইকাৰণে এতিয়া ঠাণ্ডা দিন কিবা এটা খাবলৈ ওলাইছোঁ খাবলৈ আহিলে যাম তাৰপিছত অলপ ভিডিঅ'টো চাই থাকিব এয়া আমাৰ লগত আছে শিবু আৰু কেমেৰামেনজন জ্যোতিষমান বাবা দুৰ্লভ নাৰায়ণ সিং সকলোকে আজি দিনত অলপ কামত এইটো দেখিছেনে ৰাইজ আধা ঘণ্টা হ'ল সেইটোৱে লাগি আছে ভিডিঅ' বনাবলৈ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি ভিডিঅ'টো সন্ধিয়াৰ পৰা আৰম্ভ কৰোঁ কিয় কাৰণে দিনত সময় পোৱা নাছিলোঁতো চ' বলক গাইজ ভিডিঅ'টো চাই থাকক চাই থাকক ভিডিঅ'টো আধা ঘণ্টা হ'ল গাইজ গম পাইনে আধা ঘণ্টা কিজটো ক্লিয়াৰ অহা নাই ন নালাগে ইমান ডেডিকেটেড হ'ব নালাগে তুমি ভাল পাইছোঁ ঠিক আছে নমস্কাৰ ৰাইজ চাই থাকক ভিডিঅ'টো চাই থাকক ব'লা 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 আকাশ ব্ৰ আজি বোলে বাইকখন চলাই মোৰ হে নিউট্ৰেল ক'ড কৰে সেইটোও নাজানা হৈছে আকাশে মানে বাইকখন মোৰ চলাওঁ বুলি ক'লে হা চলাওঁ বুলি ক'লে তাৰপিছত এতিয়া নিউট্ৰেল ক'ড কৰে সেইটো সুধিছে দেখুৱাই দিছোঁ এয়া বাইক চলোৱা প্ৰেক্টিচ দি আছে সিহঁতক দেখিছে বাইক চলাব ক্লাছ পূৰা এৰিবি ক্লাছডাল হাফ ক্লাছ নহয় জপিয়াই ক্লাছডাল এৰচোন লাহে লাহে এৰ পূৰা এৰ গুচি যাব হেৰি কৰ একো নাই ক্লাছডাল দবাই থাকচোন ক্লাছডাল দবাই থাক ইফালে যাম এই বাইক চলাবা ক্লাছ পুৰাই দিবি হাফ ক্লাছত নচলে কি আলোচনা কোনে কাৰ পইচা দিব খানা খাব গৈ আছে আৰু এইটো টপিনা জিলিকি আছে তো ৰাইজ আমি এতিয়া গৈ আছোঁ মিছামাৰিলে ছট পূজাৰ উপলক্ষে আচলতে ছট পূজা এতিয়া ভিডিঅ' কৰিব পাৰিনে নাই সেইটোৱে এতিয়া মেইন কথা দিয়ক বলকচোন বাৰু ভিডিঅ'টো চাই থাকক ন ৰাইজ এইটো আমাৰ গেট এইটো গেটটো আমি কি পাৰ হৈ যামনে এইটো পাৰ হ'ব লাগিব গেটটো আচ্ছা কিন্তু গেটটো পাৰ হোৱাৰ আগতে এটা কাম কৰিব লাগিব ভিডিঅ'টো অফ কৰিব লাগিব আচ্ছা কৈ দিম ভিডিঅ'টো অ' ৰাইজ এই দুটা দেখিছেনে স্বাস্থ্য পাতি একে দুটাও সমান হা এতিয়া দুটাই বোলে ফ্ৰাইড ৰাইচ খায় এতিয়া ফ্ৰাইড ৰাইচ খাবৰ কাৰণে আমি এতিয়া 3-4 কিলোমিটাৰ আঁতৰত যাব লাগিব মানে কি ক'ব ইমান খাব পাৰে নহয় তো গাইজ এটা কথা হ'ল তো ইহঁতৰ লগত কি ক'ম আৰু এটা ফ্ৰাইড ৰাইচ খায় সেইটো ফ্ৰাইড ৰাইচ খায় আৰু সেইটো এটা আছে তোমাৰ চাওমিন ভাল পায় সেইটো এটা ম'ম' ভাল পায় আমাৰ এইটো এখেত ড্ৰাইভাৰজনটো কি ক'ম আৰু না মোৰ ডিমাণ্ড একোৱে নাই মানে কি নোখোৱা আৰু কি নোখোৱা এতিয়া টানৰ ভিতৰত শিল আৰু ঢিলাৰ ভিতৰত নকওঁ আৰু সেইটো মানে আৰু এইটো
মোচন দিদি গৈ আছে কি আনিব জানেনে শিখৰ কি নমুনা এইটো স্কুটি লৈ যাম শিবু কেনেকুৱা ক'ত যাবা এতিয়া ক'ত নিয় বোলে কি খাব যাওঁ ক'ত নিয় কি খাব যাওঁ এইটো ফ্ৰাইড ৰাইচ খায় ম'ম' নাখায় তোমাৰ কি হ'ল এইটো যাবই ওলাইছিলে আমাক এৰি ৰাইজ চাইছে নি খাতৰা কি লেকচাৰ দিছে সিহঁতে ৰাস্তাটো লেকচাৰ দি যায় ৰাইজ হাত এৰি এৰি মানে বেলেগক যাব নিদিয়ে আৰু সিহঁতে আবুৰি ল'ব বাটটো আৰু কি লেকচাৰ আৰু গাড়ীটো লেকচাৰ নেৰে তো ৰাইজ ইয়াতে আমি থানা বতৰ দেখি চট পূজা মানিবলৈ কিবা এটা খাই লওঁ এইখনেই হ'ল ৰেষ্টুৰেণ্ট এয়া পাৰ্কিং কৰি আছে সিহঁতে দে কি খাবা এতিয়া চিবুক কৈ দিবা আৰু অৰ্ডাৰ দি দিয়া আৰু এইখন দেই ডেকা ৰেষ্টুৰেণ্ট বাবা কি খোৱা তুমি চিকেন চাউমিন লৈ ল'ম ভেজ এই ম'ম' চিকেন ফ্ৰাইড ৰাইচ হ'ব হ'ব বোলে হাফ প্লেট দিবা তই নাখাৱ কিয় তই কি খাবি ভাত খাই ম'ম' ম'ম' খাব অঁ ফ্ৰাইড ৰাইচ ম'ম' আছে ন ম'ম' খাবি নাই ম'ম' খাবি মই খাম তোৰ চাওমিন খাম ভেজ মানে কাম আহিব মাজে মাজে আহিব মানে সদায় কোনো নাহে আলোচনা কৰিব তোৰ লগতে আহিব না তোৰ লগতে আহিব তোৰ পাৰ্মিশ্যন ল'ব চাইন ল'ব পাৰি গোৰ্খা ছেক্ৰেটাৰী এইকণ এৰিয়া তোৰ ইমান পাৱাৰ হৈ গ'ল আইটো পৰা মুঠিটো বনাই একদম বেয়া বনাইছো হৈ গ'ল আমাৰ বেছি চিন্তা চবতে লেকচাৰো ছেক্ৰেটাৰী ইমান কম এইজত ইমান গুৰুত্ব সহকাৰে যদি পঢ়া শুনা কৰিলে হয় এইকেইটা আমাৰ IAS অফিচাৰ হ'ল হয় IAS ACS অফিচাৰ হ'ল হয় কিছুমান এটা কথা কোৱা অথনি যে গেটৰ ওচৰত ৰখাব দিলা বা ভিডিঅ'টো বন্ধ কৰিব দিলা যে কিয় গেটৰ ওচৰত সেই মালকেইটা দেখিছিলানে তাগৰা তাগৰা চিকিউৰিটি গাৰ্ড চিকিউৰিটি প্ৰথমে মোবাইলটো ধৰিলে হয় লাহেকৈ ধুনীয়াকৈ মোবাইলটো ল'লে হয় লোৱাৰ পিছত প্ৰেচিডেণ্ট গাৰ্ড ফোন আহিছে আমাৰ বেটৰ লাখুটি দেখিছা নহয় বেটৰ লাখুটিৰে একদম এনেকুৱা গৰু পিটান দিলে হয় নহয় তাৰপিছত সুধিলে হয় কি কৰিছিলা তোমালোকে প্ৰথমতে কোবাব তাৰপিছত সুধিব সেইকাৰণে বন্ধ কৰিব দিওঁ ভিডিঅ'টো গম পালা আৰ্মি এৰিয়া ন দেখুৱাব নোৱাৰি বহুত ৰেষ্ট্ৰিকশ্যন আছে তাত সেইকাৰণে বন্ধ কৰিব তো ৰাইজ কেতিয়াবা এইফালে আহিলে আপোনালোকেও তো ভিডিঅ' যদি ব্লগ কৰিব খোজে নকৰিব তেতিয়াহ'লে কেম্পৰ ভিতৰত ভিডিঅ' নকৰিব বাহিৰত আপোনালোকে য'ত কৰে কৰিব কেম্পৰ ভিতৰত ড্ৰোন তাৰপিছত কেমেৰা মোবাইল একদম এইবিলাক নকৰিব বিশেষকৈ গেটৰ ওচৰত আৰু ন গেটৰ ওচৰত নহয় কেম্পৰ ভিতৰতে ঠিক আছে বাৰু বহুত কথা ক'লে এতিয়া পানী খাই অলপ আমি খাব গৈছিলোঁ মিছামাৰীত মানে এই যে আমাৰ এইটোৰ হোটেল এখন আছে বোলে তাত তাৰ পচন্দিদা হোটেল এখন আছে হোটেলখন বন্ধ হ'ল তাৰ ফ্ৰাইড ৰাইচ খাই আকৌ তাৰ পৰা 15 কিলোমিটাৰ বাট কৰি আহি আমি এয়া চাইদুৱাৰ গাঁও বুলি কয় তাত আহিছোঁ খাবলৈ মানে খাওঁ ক'লে পাগল হৈ যায় খোৱা বস্তু ক'লে একদম কি ক'ব নহয় এইকেইটা গড় এইকেইটা যে গড় এটা ইফালে আহি গ'ল ফ্ৰাইড ৰাইচ ইফালেও ফ্ৰাইড ৰাইচ ইফালে এয়া চাটনি তাটনি দিছে চালাড ইফালে ই বোলে চাওমিন খায় এয়া মোৰ জেগা খালী তুমি নোপোৱা নেকি মই মাহীমাকৰ পুতেক নেকি মই নিদিয়ে দুখ লাগে মোৰ আহি গ'ল ম'ম' নিজৰখন দি দিছে মানে মোৰ ম'ম' এয়া এখন প্লেটেৰে নাতে ঢালিল না তোক মানে ইয়াত লাগে তই ল কিমান ল তোক এইখিনি ইয়াত লাগে মই নাখাওঁ এইটো দেখিছেনে গাই তই চামি নাখাৱ কুকুৰ মেকুৰীৰ নিচিনা কাজিয়া তই এইটো খাবি নাখাৱ লাজ খুৱাই মাৰি নাখাৱ
খুজিলোঁ অলপ অলপ দিয়া বুলি এইয়া ইমান অকণমান দিছে অ' ছাগলীয়ে হাগা নিচিনা তই ম'ম' খাই আছ ন নাই খাব মোৰ ম'ম' কেইটাত চকু ইহঁতৰ এয়া মোৰ ম'ম' কেইটাত চকু অ' গাইছ এইটো দেখিছেনে পিঁয়াজৰ ভিতৰত দিল কাৰ জানো দিল এইটো ইয়াৰো গাৰ্লফ্ৰেণ্ড আছে ইয়াৰো গাৰ্লফ্ৰেণ্ড আছে এইটোৱে ইয়াৰে হয় তুমি এইটো লৈ লোৱা এই দিলটো লৈ যোৱা তো ৰাইজ ফাইনেলি খোৱা বোৱা কৰি ল'লোঁ এতিয়া সময় হৈছে তো চবেই ঘৰা কৰি যাব লাগিছোঁ তো আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু এনেকৈ নতুন ভিডিঅ' আকৌ এটা আহিম তো তেতিয়ালৈকে চাই থাকিব শ্যাম ব্লগ